গাইজ দেখিবলৈ পাইছে হে গাইজ কি খবৰ আমি জানো ইলেক্ট্ৰিক আপোনালোকৰ ঘৰত নিশ্চয় ইলেক্ট্ৰিক আছে গতিকে ইলেক্ট্ৰিকৰ দ্বাৰা আমি যিকোনো মেচিন হওক যিকোনো লাইট হওক ফেন হওক চব ইলেক্ট্ৰিকৰ দ্বাৰা জ্বলে আৰু ইলেক্ট্ৰিকটো কিহৰি যাব পাৰে তো ৱেৰৰ মাজে ইলেক্ট্ৰিক যায় আৰু ইলেক্ট্ৰিক ৱেৰ লোহাৰ যিকোনো পদাৰ্থৰ দ্বাৰা ইলেক্ট্ৰিক যাব পাৰে বাট কিছুমান জড় পদাৰ্থ থাকে যিবোৰৰ দ্বাৰা ইলেক্ট্ৰিক যাব নোৱাৰে কিন্তু আমি যদি চাওঁ ইলেক্ট্ৰিকটো আমি পানীৰ থ্ৰুদি যাব বিচাৰোঁ তেনে কি হ'ব পানীৰ থ্ৰুদি যাব পাৰেনে বাৰু আহক ট্ৰাই কৰোঁ এইখিনি হাই মই উপকূল মোৰ ইউটিউব চেনেল আছামিজ ক্ৰেজি বয়লৈ আপোনালোকক স্বাগতম জনালোঁ আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ হে গাইজ আমাক এই এক্সপেৰিমেণ্টটো কৰিবৰ কাৰণে কিছুমান বস্তু লাগিব যিহেতু আমাৰ পানীৰ মাজত আমি ইলেক্ট্ৰিক যায় নাযায় এইটো প্ৰমাণ কৰিম গতিকে আমাক কিছুমান সঁজুলি লাগিব যোনবোৰ কৰিবৰ কাৰণে আহক আমি সেইবোৰ সঁজুলি কি লাগিব চাওঁ আমি ফাৰ্ষ্ট লৈছোঁ আমি ধৰক এটা কাপত লৈছোঁ পানী লৈছোঁ আনটোত লৈছোঁ আমি নিমখ মিক্স কৰা এটা পানী So guys, আমাৰ গোটেইখিনি সঁজুলি তৈয়াৰ কৰা হৈ গ'ল গতিকে এতিয়া দুইখিনি আছে আমাৰ পানী আমাৰ কাষত এতিয়া চাওক ইয়াত দেখিছে আপুনি এখন বৰ্ডত কাৰেণ্ট দিবৰ কাৰণে মই ইয়াৰ পৰা প্লাগটো টানি ইয়ালৈকে কাৰেণ্ট দিয়া গৈছে চ' আমি ইয়াত গোটেইখিনি হৈ গ'ল চুইচ দিছোঁ চাওক চ' গাইজ চুইচ দিলোঁ চুইচ দিয়া দেখিব পাইছে কাৰেণ্ট পাইছে ইয়াত দেখিবলৈ পাইছে লাইটটো জ্বলিছে কাৰেণ্ট পাইছে গতিকে ইয়াৰ পৰা যিহেতু এডাল ফ্ৰিজডাল আহিল ধৰক ফ্ৰিজডাল আহি এইটো মূৰত এইখিনি জইন হোৱা নাই দুইটা যদি আমি দুইটা জইন কৰিলোঁ তেনেহ'লে দেখিব পাইছে লাইটটো জ্বলিছে ইয়াৰ মাজেৰে গৈছে অপৰ মাজেৰে হৈ পেলাই আকৌ ৰিটাৰ্ণ ঘূৰি গৈছে চ' দেখিব পোৱা গৈছে যে জ্বলিছে দুইডাল অফ কৰি দিওঁ যদি আমি এই দুইডাল ইয়াত মিক্স কৰি দিওঁ তেনেহ'লে পানীখিনি জেনেৰেল পানীখিনি যদি মিক্স কৰি দিওঁ জ্বলিব নজ্বলে ট্ৰাই কৰোঁচোন আৰু এইখিনিতে মই কৈ দিওঁ এনেধৰণৰ কোনো ধৰণৰ কাম ঘৰত একেবাৰে ট্ৰাই কৰিব মোৰ ৰিকুৱেষ্ট হয় কাৰণ বহুত ৰিক্সি হয় চ' আমি ট্ৰাই এণ্ড শ্বেয়াৰ কৰিব গাইজ দেখিব পাইছে মই পানী দি কোনো ধৰণৰ ৰিয়েক্ট হোৱা নাই মই অলৰেডি এডাল পানী দিলোঁ আনডাল লাইটৰ ফালে থকাডাল পানী দিছোঁ কিন্তু কোনো ধৰণৰ ৰিয়েক্ট হোৱা নাই লাইটটোৰ ফালে দেখুৱাইছোঁ চাওক লাইটটো জ্বলা নাই এতিয়ালৈ দেখিছে আৰু মই ইয়াত দিছোঁ কিন্তু ইয়াত জ্বলা নাই চ' ইয়াত দুইটা জ্বলা নাই বাট আকৌ দুইটা লগ কৰি দিছোঁ জ্বলিছে দেখিব পাৰিছে কিন্তু পানীৰ দ্বাৰা ইয়াৰ দ্বাৰা গ'ল পানীৰ দ্বাৰা আমি ইলেক্ট্ৰিচিটি যায় বাট এটা লাইট জ্বলোৱাৰ পৰা ইমানখিনি ইলেক্ট্ৰিচিটি শক্তি নাপায় এতিয়া যদি আমি চাওঁ এইখিনি নিমখ পানী মিক্স কৰাখিনি যদি চাওঁ তেনেহ'লে কি হ'ব পাৰে আৰু ট্ৰাই কৰোঁ গাইজ দিছোঁ দেখিছে নিমখ পানী মিক্স কৰাখিনিত বাট এতিয়া লাইটৰ ফালে যোৱাডাল মই দি চাওঁ যদি কি হ'ব গাইজ দেখিবলৈ পাইছে জ্বলিছে কিয় গাইজ চাওক ভালকৈ চাওক যিহেতু নৰ্মেল পানীখিনি দিওঁতে নজ্বলিলে বাট নিমখ পানী মিক্স কৰাখিনি জ্বলিছে আপোনাৰ নিজে আচৰিত পাব চাওকচোন দেখিছে লাইটটো জ্বলিছে আৰু গাইজ এটা বস্তু লক্ষ্য কৰক যে মই ইয়াত যেতিয়া দিছোঁ আন্দাজ যেতিয়া দিছোঁ তেতিয়া জ্বলিছে বাট যিমান তললৈ যাওঁ তাৰ লাইটটোৰ পাৱাৰ বেছি হৈ গৈ থাকে তেওঁ ওপৰলৈ উঠাই লৈ আহিছোঁ যিমান কমকৈ দিছোঁ মই সিমান লাইটৰ পাৱাৰ বেছি বাট যিমান ওপৰলৈ উঠাই লওঁ সিমান লাইটৰ পাৱাৰ কমি যায় গাইজ দেখিব পাইছে সেইটো কিমান আস্তে আস্তে জ্বলিবলৈ লয় গতিকে আকৌ আমি পানী ট্ৰাই কৰি চাওঁ আহকচোন দেখিবলৈ পাইছে পানী দিওঁতে কোনো ধৰণৰ লাইটটো জ্বলা নাই বাট লাইটটোৰ ফালে চাওক অলপ অলপ হ'লেও জ্বলিছে গাইজ চাওক লাইটটোৰ ফালে চাওক অলপ অলপ হ'লেও জ্বলিছে অলপ অলপ হ'লেও জ্বলিব পাইছে ধৰিব পাইছেনে আপোনালোকে অলপ অলপ হ'লেও জ্বলিছে এতিয়া চাওক গাইজ মই উলিয়াই লৈ আহিলোঁ বাট এতিয়া ডাইৰেক্ট দি চাইছোঁ জ্বলিছে চ' এতিয়া যদি নিমখ পানীখিনি দিওঁ আমি ডাইৰেক্ট জ্বলিবলৈ পাইছে দেখিব পাইছে গাইজ এতিয়া আমি এক্সপেৰিমেণ্টৰ পৰা গম পালোঁ যে পানীত দিয়াৰ লগে লগে লাইটটো ইলেক্ট্ৰিচিটি যাব নোৱাৰে যায় বাট অলপ অলপকৈ যায় বেছিকৈ যাব নোৱাৰে কিন্তু যেতিয়া আমি নিমখ পানী মিক্স কৰাখিনি যেতিয়া আমি দিলোঁ লাইটটো জ্বলিবলৈ ধৰিছে ইয়াৰ পৰা গম পোৱা গ'ল যে জেনেৰেল নৰ্মেল পানীত ইলেক্ট্ৰিচিটি যাব নোৱাৰে বাট কমকৈ যায় বাট নিমখ পানী মিক্স কৰাটো সম্পূৰ্ণভাৱে যাব পাৰিছে বিশেষকৈ এক্সপেৰিমেণ্টটো কৰাৰ কাৰণে যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ